নমস্কাৰ। কবিতাৰ শিৰোনাম ডায়েৰীৰ এপাত তই। কথা শ্ৰুতিলেখা শৰ্মা। কণ্ঠ ভাস্কৰজ্যোতি শইকীয়া। নাহৰ মোৰ বৰ প্ৰিয়, সেইকাৰণে হয়তো তই প্ৰিয় হৈ পৰিলি মিছ নিশিগন্ধা কাশ্যপ। তই হয়তো আজিও গম নাপাও যে আজি 2 বছৰে তোৰ অলপমান সুবাস পাবলৈ মই হেই বাদ দে। প্ৰতিটো সময়তে তোৰ মুখখনি ভাহি থাকে মোৰ দুচকুত। সেয়া হয়তো কিহৰ অনুভূতি আজিলৈকে ভালদৰে থিৰাঙি কৰিব পৰা নাই। সেইদিনা আছিল কলেজৰ প্ৰথম দিন। সেই বৰষুণ জাক যে ফুচকাৰ দোকানৰ সন্মুখতে তোক প্ৰথম দেখা, আধা তিতা কাপোৰৰ সৈতে কলেজলৈ আহোঁতে। এটা ফুচকা কমকৈ দিয়াৰ বাবে ফুচকাৱালাৰ সৈতে কাজিয়া লগা প্ৰথম ছোৱালী তোকেই যি দেখিছিলো, বাপৰে। আৰু তেতিয়াই হয়তো মই তোৰ প্ৰেমত পৰিছিলো। মনতে ভাবো হৈছিল, কি অদ্ভুত ছোৱালী, তাতে ৰাতিপুৱা ফুচকা। সেই ছোৱালীজনীয়ে যে মোৰ মেজৰমেট হ'ব সেইটোতো কসমছে ভবা নাছিলো। নাজানো কি হৈছিল, কিন্তু ক্লাছটোৰ সন্মুখত তোক দেখাৰ পৰা এক প্ৰকাৰ যেন জঁপিয়াই দিছিলো। তাতেইতো মোৰ ভুল হ'ল। কলেজলৈ কোন কিহৰ কাৰণে যায় সেইটো মই নাজানো, কিন্তু মই কলেজৰ সৰহভাগ দিন তোক চাবলৈ গৈছিলো, আৰু সেইকাৰণেই বাছি লৈছিলো সেই বেক বেঞ্চখন, যাতে কোনেও ধৰিব নোৱাৰাকৈ মনৰ জোখেৰে তোক হেঁপাহ পলুৱাই চাব পাৰো। হৃদয়ৰ সৈতে হাজাৰটা প্ৰতিবাদ, মাথো এবাৰ চাই দিলেই হৈ গ'ল। শ্বাহৰুখ খানৰ যে সেই হিন্দী গানটো, তুঝে দেখা তো য়ে জানা সনম। ঐ, কেতিয়াবা তই যে হঠাতে চঞ্চলা হৈ তই মোৰ হাতখনত ধৰি লও, তেতিয়া কেনেকুৱা লাগে যেন কেতিয়াও সেই হাতখন এৰি নিদিওঁ, বুকুৰ মাজত সজোৰেৰে সাৱটি ল'ম। মনত আছেনে, ডিপাৰ্টমেণ্টৰ এছাইনমেণ্ট সোনকালে জমা নিদিয়াৰ বাবে তোক যে গগৈ ছাৰে গালি দিছিল? তই লাজ, খং, অভিমানত যে ৰঙা হৈ সৰু ছোৱালীজনীৰ নিচিনাকৈ ভেকুৰি কান্দি দিছিলি। তেতিয়া এনে লাগিছিল যেন তোক দুবাহুৰ মাজত সুমুৱাই তোৰ সমস্ত দুখৰ ভাৰ মই কাঢ়ি ল'ম, তাৰ একাংশও যাতে তোৰ নহওক। তোৰ দীঘল চুলিখিনি বেছিকৈ উফৰাই নুফুৰিবি, কাৰণ তাতেইতো মোৰ উশাহবোৰ থমকি ৰয়। হয়তো এইটো জনমত তোক এইবোৰ কথা কোৱা নহ'ব, মোৰ হৃদয়ৰ আধা সজা প্ৰতিমা হৈ ৰ'ব এই কথাবোৰ। সেই কথাবোৰৰ সংগী মোৰ ডায়েৰীখনকে কৰি থলো। কি কবি, তোক এইবোৰ কথা ক'লে তই হয়তো মোক ঘৃণ কৰিবি এইটো, যাক তই নিজৰ বেষ্ট ফ্ৰেণ্ড আখ্যা দিয়, সি যদি তোৰ লগত এনে কৰে। তোক নজনোৱাকৈ তোৰ অনুমতি অবিহনেই মই তোক বহুত ভাল পাই পেলালো। পাৰ যদি মোক ক্ষমা কৰি দিবি মিছ নিশিগন্ধা কাশ্যপ।